দক্ষিণ কামৰূপৰ ৰঙামাটিৰ দুধখুৰা পাহাৰত অৱস্থিত শ্ৰী শ্ৰী দুধকৌৰী পীঠত মা মনসাৰ মাৰৈ পূজা। মা মনসা হ'ল দুৰ্গাৰে অন্য এটা ৰূপ। অহা 31 শাওন অৰ্থাৎ 17 আগষ্টৰ পৰা 19 আগষ্টলৈ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব এই পূজাভাগ। উল্লেখযোগ্য যে মা কামাখ্যা পীঠৰ সমসাময়িক এই পীঠস্থানখনত নিয়ম অনুসৰি পালন কৰা হয় মাৰৈ পূজা। ইতিমধ্যে এই পূজাৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰি তুলিছে আয়োজক সমিতিয়ে। আমাৰ এই ৰঙামাটিৰ দুধকৌৰী পীঠত মনসা পূজা আৰু দেউধা নৃত্য চলি আহিছে। এই দেউধাসকলে বিভিন্ন দেৱ দেৱীৰ নাম লৈ ইয়াত নৃত্য প্ৰদৰ্শন কৰে। তেওঁলোকে প্ৰায় এমাহ বিচন্ন কৰি যিজনা তেখেতৰ উপাস্য দেৱতা সেই দেৱতাক আৰাধনা কৰি থাকে আৰু দমাহীৰ দিনাখন শাওনৰ দমাহীৰ দিনাখন এই মন্দিৰত আহি তেওঁলোকৰ উপাস্য দেৱতাক আৰাধনা কৰে আৰু সেই দিনটোক আমাৰ ইয়াত বেদ ভগোৱা বুলি কয় আৰু নিজৰ নিজৰ সঁজুলিবিলাক ইয়াৰ পৰা সংগ্ৰহ কৰে আৰু সেইদিনা আয়তীসকলে ইয়াত নাম কীৰ্তন কৰে। তাৰ পিছৰ পৰা ভাদৰ 1 তাৰিখে মনসা পূজা আৰম্ভ হয় আৰু তেতিয়াৰে পৰাই দেউধনীসকলে ইয়াত নৃত্য কৰে। আমাৰ এই দেউধাসকল দুভাগত বিভক্ত কৰিব পাৰি। আমাৰ ইয়াত মতা দেউধনী আছে আৰু মাইকী দেউধনী আছে। সৰ্বমুঠ আমাৰ 13জন দেউধনীয়ে ইয়াত নৃত্য কৰিব আৰু এই সময়খিনিত যিসকল ভক্তই তেওঁলোকৰ পৰা কিবা জানিব মংগল বিচাৰিব খোজে এই বিধানো তেওঁলোকে দিব। গতিকে এইকেইদিন এই দেউধাসকলৰ পৰা ৰাইজে বহুত উপকৃত হোৱা বুলি আমাৰ অতীতৰে পৰা চলি আহিছে আৰু এনেকৈ দেউধাসকলে গোটেই দিনটো নৃত্য কৰি তেওঁলোকে কিছুমান দেৱীৰ বলত দাসৰৰ ওপৰত উঠি নৃত্য কৰা, পাৰ চৰাই নাচ কৰি থাকোঁতে ভক্ষণ কৰা, তেজ পান কৰা এইবিলাক দেখুৱাই আৰু এই দেউধনীসকলক নচোৱাৰ কাৰণে আমাৰ ইয়াত প্ৰায় 10ৰ পৰা 12জোৰা নাগাৰা বজায় আৰু লগতে ঢুলীয়াসকলেও ঢোল আৰু তাল বজায়। এইদৰে গোটেই দিনটো দেউধাসকলে নৃত্য কৰি কৰি ৰাতি শেষৰ পিছত তেওঁলোক আৰতি হৈ যোৱাৰ পিছত তেওঁলোকে মাৰ ওচৰত আত্মসমৰ্পণ কৰি দেৱীৰ আগত পৰি যায় আৰু ইয়াকে ঢুকি পৰা বুলি কয় আমাৰ ইয়াত। তাৰ পিছতেই সেইদিনাৰ কাৰ্যসূচী সমাপ্ত হয় আৰু ঠিক তেনেকৈ পিছদিনাখনো এটা নিৰ্দিষ্ট সময়ত আমাৰ পূজা আৰম্ভ হয় আৰু পূজাৰ পিছত দেউধাসকল আমাৰ শিৱ মন্দিৰৰ পৰা তেওঁলোক এজন এজনকৈ আহি ইয়াত প্ৰৱেশ কৰে আৰু তেওঁলোকে নৃত্য কৰে। সেইদিনাখন ঘৰ মাৰে বুলি কোৱা হয় আৰু সেইদিনাখনেই আমাৰ ইয়াত হোমযজ্ঞ আদিও হয় আৰু এনেকৈ হোমযজ্ঞৰ পিছতে ৰাইজক ভোগ প্ৰসাদ আদি বিতৰণ কৰা হয় আৰু গধূলি আৰতিৰ পিছত দেউধনীসকলে মাৰ ওচৰত আত্মসমৰ্পণ কৰি দিনটোৰ উদযাপনিকে পেলায়। আমাৰ কামাখ্যাৰ লগতে জড়িত কামৰূপৰ দ্বিতীয়খন পীঠ দুধকৌৰী পীঠ। এই পীঠখন আমাৰ পূৰ্বজৰ পৰাই এই বস্তুটো আমি জনবিশ্বাস কৰি আমি চলি আহিছোঁ যে আমাৰ এই পীঠখন হ'ল দুধকৌৰী পীঠখন হ'ল আমি বিশ্বাস কৰোঁ যে সতী পাৰ্বতীৰ দেহৰ বুকুৰ অংশটো স্তন যুগল আমাৰ ইয়াতে কৰি এই পীঠখনৰ উদ্ভৱ হয়। গতিকে এই জনবিশ্বাসেৰে চন তাৰিখ আমি সঠিক দিব নোৱাৰিম, তেতিয়াৰ পৰা ইয়াতে মা দুধকৌৰী নামত এই পীঠখন চলি আহি আছে। কামাখ্যা দেৱীৰ যিবিলাক
বাৰ্ষিক উৎসৱ পালন কৰা হয় নিয়ম অনুসৰি। সেইধৰণে আমাৰ এই ৰঙামাটিটো কামাখ্যা দেৱীৰ পূজা মন্দিৰত হোৱা সকলোবিলাক পূজা আমাৰ ইয়াতে অনুষ্ঠিত হয়। কথা হ'ল কি, আমাৰ মেইনলি এইটো ভগৱতী মা দুৰ্গৰী আমি দুৰ্গাৰে বুলি ভাবি লওঁ আৰু দুৰ্গা বুলিয়ে আমি সদায় অৰ্চন কৰি আহিছোঁ। মনসা পূজাটো ইয়াৰ এটা অন্যতম অংগ। দুৰ্গা পূজাতকৈ ইয়াক শ্ৰেষ্ঠতম বুলি আমি ক'ব খোজোঁ। আমি ৰাঙামাটি অঞ্চল বা মই পুজো হিচাপেও কৈছোঁ, আমি দুৰ্গা পূজাতকৈও আমাৰ মাৰৈ পূজাটোক বেছি আমি গুৰুত্ব প্ৰদান কৰোঁ। ইয়াত মাৰৈ পূজাত আপোনাক আগৰ আমাৰ বক্তাই ক'লে কমিটিৰ ফালৰ পৰা যে বিভিন্ন অঞ্চলৰ পৰা দেওধা আহি ইয়াত দেওধা নৃত্য কৰে। তেওঁলোকৰ নিজ নিজ যি ৰূপ আছে সেই ৰূপত তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰে। এই শাওণ মাহৰ সংক্ৰান্তিৰ দিনাৰ পৰা এই পূজাখন আমি আৰম্ভ কৰোঁ। এনেদৰে 3 দিনীয়া কাৰ্যসূচীৰে এই উৎসৱটি আমি চলাই নিওঁ। ইয়াত প্ৰথম দিনাখন দেৱীক স্থাপনৰ লগতে অধিবাস কৰা হয়। পিছদিনাখনৰ পৰা মা ভগৱতী মনসাৰ এই মেইন পূজাখিনি আমি অৰ্চন কৰোঁ। লগতে পূজাৰ শেষত আমাৰ দেওধাসকলে তেওঁলোকৰ নিজৰ নিজৰ ৰূপত তেওঁলোকে দেওধা নৃত্য কৰে। আৰু আমাৰ ইয়াত দেওধনীও আছে। বৰ্তমান আমাৰ দেওধনীৰ সংখ্যা 4জনী আৰু দেওধা আছে 13জন। মুঠতে 17জন বৰ্তমান আছে। আৰু মই জানিব পৰা মতে এইবাৰ আৰু 2জনমানে অংশগ্ৰহণ কৰিব বুলি মই জানিব পাৰিছোঁ। আপোনালোকে চাই থাকিব চান্দুবি নিউজ।